লৈ আপোনাৰ ধান খেতি নাই, কল নাই, কুঁহিয়া নাই। সেইটো খাতিৰতে আপোনাৰ আজি লেটেকু বাগানখনত আজি 3 মাহেই হ'ল। 3 মাহ ধৰি হাতীখিনি ইয়াত চৰি আছে। তাৰ পৰা শুকান ঘাঁহ যিবিলাক হোলাত দল আছে, আপোনাৰ শুকাই থকা দল, তাকে খাই তেওঁলোকে বাস কৰি আছে। মানে বিশেষকৈ এই বাগানখনত হৈ গ'ল এতিয়া পানীৰ কাৰণে সমস্যা। পানী নাই আপোনাৰ, বিশেষকৈ হাতীক লাগে পানী। ওচৰতে আছে আপোনাৰ বগীতলা এখন, বগীতলা বুলি কয়, যিখন আপোনাৰ বগীতলা হেৰিখন, তাত আপোনাৰ তাতো কণ্টিনিউ থাকে। তাৰ কাষতে আপোনাৰ দৈগুং নদীখন আছে, তাত পানী পায়। কিন্তু তেওঁলোকে কি হয়, ইয়াত যেতিয়া পানী নাপায় তালৈ গুচি যায়। ওচৰতে কাষতে মিনিমাম আপোনাৰ 200 মিটাৰ 250 মিটাৰ ডিষ্টেঞ্চ খাবলৈ নাপায়, শুকাইছে। সেইটো সত্য কথা, দুখ লগা অৱস্থা। কিন্তু যেতিয়া আপোনাৰ কাজিৰঙাখনত যদি আপোনাৰ ঘাঁহ থাকিলেহেঁতেন, তেতিয়া আপোনাৰ ইয়াত আহি সিমান শুকান ঘাঁহ খাই থাকিবলগীয়া নহ'লহেঁতেন। এনেকে ওচৰত থাকে দিলে নাখায়। ক'ত দিছে? চনো দিবি নেকি আজি? গাড়ীখন নাই নহয় এতিয়া। গাড়ী মুখন দিব পাৰি, লাইনে বহুত কল আছে। ৰামবাবুৱে কৈছিলে মোক গাড়ী বাপুতিখন লৈ লওঁ। আজি কালাপৰ নামত দি দিওঁ নেকি? তাৰপৰা ওলোৱাকেইটাক কৰে দিবাকক প্ৰথমে আমি ফোন কৰক মইনা নম্বৰ নাই दिवाकर को। अरे एक बच्चा है बिल्कुल क्या दिन ना देखो हाँ देखो जी आदि